হেল্ল' গাইজ আপোনালোকে চাই আছে কেচি ব্লগ। বতৰটো ঠাণ্ডা পৰিছে। কি বুলি কয়, যিসকলে নেকি নতুনকৈ প্ৰেমত পৰিছে তেওঁলোকে কাপোৰ তলত সোমাই হেল্ল' জান, তোমালৈ মোৰ বৰ মনত পৰিছে, তোমাক এবাৰ চাবলৈ মন গৈছে অ'। সেনেকৈ কৰি থকাখিনিৰ কাৰণে বহুত ভাল হৈছে। বতৰটো ডাৱৰীয়া হৈছে, বৰ ভাল হৈছে জানে। কি বুলি কয়, আমাৰ দিন নাই। আমি আকৌ চিঠিতহে প্ৰেমত পৰিছিলোঁ। আমি চিঠি দিহে মাল পতাইছিলোঁ। আপোনালোকক মোৰ আজি প্ৰেম কাহিনীটো অকণমান কৈ দিম দেই, থুলমূলকৈ জমন্তীকৈ মানে সঁচাকৈ ক'ম, জমন্তি ষ্টাইলত ক'ম মানে দেই। প্ৰথম যিখন চিঠি দিছিলোঁ মালটোলৈ, একদম প্ৰথম চিঠিতে মালটো একদম ফটাফটি উত্তৰ দিলে বুজিছে। একদম প্ৰেম একেবাৰে ফালি দিলে বুজিছেনে। প্ৰথম চিঠিখন মই যেনেকৈ দিছিলোঁ তেনেকৈয়ে মানে আমাৰ উত্তৰটো দি দিলে দেই মোৰ মালটোৱে। তাৰপাছত আৰু আমাৰ এনেকৈ চিঠি দিয়া দি হৈ আছে আৰু দেই। তাৰপিছত আকৌ তেনেকৈ 5-6খনমান দিলোঁ। আকৌ 7 নম্বৰখন আকৌ প্ৰেমটো আমাৰ আকৌ বহুত দূৰত আগবাঢ়ি গ'ল নহয় দেই। 7 নম্বৰখন দিছোঁ আৰু দেই। 7 নম্বৰখন তাৰমানে অকণ ৰোমান্টিক টাইপৰ দিছিলোঁ অলপ, তাৰমানে চিঠিখন আকৌ মালটিয়ে আকৌ উত্তৰ লিখি আছিলে নহয়। উত্তৰ লিখি থাকোঁতে সেই সময়তে কোনোবাই গৈ ওলাওক নহয় ঘৰ, সৰু আৰু তেতিয়া দেই। মাকে পালে চিঠিখন, তাৰমানে কৈছোঁ ন লাগ বেয়াও, যিখন ৰোমান্টিক চিঠি সেইখনেই মাকে পালে ন দিব। তাৰপিছত আকৌ মাকে চবকে কৈ দিলে নহয় আৰু দেই, তই এজনী চাহিয়া এজনী চিঠি লিখিছে ল'ৰালে বুলি ক'লে নহয় আৰু দেই। তো সেই কথাষাৰ তাৰমানে একদম তাৰমানে আমাৰ এই গাঁৱৰ ওচৰে পাঁজৰে তাৰমানে একদম আমাৰ প্ৰেম কাহিনীটো লৈ একদম তাৰমানে গুগু গাগা তাৰমানে একদম প্ৰেম ভাইৰেল তাৰমানে দেই। তাতে আৰু চিঠিখন আকৌ এতিয়া মাকে লোকক দেখুৱাই দিছে নহয় দেই। মাকে লোকক দেখুৱাইছে আৰু চাহিছা আমাৰ এজনীয়ে চিঠি লিখিছে চাহিয়া বুলি কৈ একদম দেখুৱাই দিছে নহয় আৰু দেই। চিঠিখন একদম চবকে ধুনীয়াকৈ দেখুৱাইছে আৰু তো মালটিও জানো কম জানো, একদম যিটো ডাইলগ লিখিছে দেই, ডাইলগ আকৌ লিখিছে আৰু 2টা লিখিছে। মোৰ নামটো আকৌ কৃষ্ণ নহয় দেই। প্ৰথম ডাইলগটো মোৰ শুনিলে একদম এফালে সোমাই এফালে পুলকেনি ওলাই যায় বুজিছে। একদম মোৰ তাৰমানে কলিজাখন বিৰাট ভাল লাগি যায় দেই। তাই প্ৰথম ডাইলগটো লিখিছে, তুমি কৃষ্ণ মই ৰাধা। লিখিছে দেই। তো সেই ডাইলগটো তাৰমানে চবে ভাইৰেল কৰি দিলে তাৰমানে দেই। ভাইৰেল মানে কি আৰু আমাৰ ওচৰে পাঁজৰে আৰু দেই একদম ভাইৰেল। তাৰপিছত দ্বিতীয়টো ডাইলগ লিখিছে দেই। দ্বিতীয় ডাইলগটো লিখিছে, সৰু সৰু মিছা মাছ বাচিবলৈ টান, সৰুতে ভাল পোৱা এৰিবলৈ টান। এনেকুৱা মজা লাগিছে কিন্তু তেতিয়া আকৌ আমাৰ ঘৰত পূৰা গালি দিছে নহয় আৰু দেই। প্ৰায় 10 মানত পঢ়ি আছোঁ আৰু পূৰা গালি দিছে মানে আৰু ডাইলগ শুনি চিঠি নিজে পঢ়িব নাপোৱা যদিও লোকমুখত শুনিছোঁ যদি এনেকুৱা ভাল লাগিছে মনটো। আমাৰ এইটো কাহিনী আপোনাক ক'লোঁ আৰু দেই, আৰু আছে পাছত। হেৰি নহয়, আপোনালোকে মহিলা কল খাই পাইছেনে বাৰু? মহিলা কল বুলি কয় যে, পানী ওলাই গোল গোল যে, মহিলা কল আকৌ খাই নাই পোৱা ন? বেয়া নাপাব, নাৰিকল আকৌ। নাৰী মানে মহিলা নহয় জানো, সেইটো নাৰিকল বুলি কৈছোঁ আকৌ। কি কয় আৰু বুলি ভাবে ন। আৰু হেৰি নহয়, ছমা খাই পাইছে নাই বাৰু? ছমা মৰাটোৱে কিনো কয় আৰু বুলি ভাবিছে ন। ছমা মানে আকৌ মাছ আকৌ, মাছটো উল্টাই দিলে ছমা নহয় জানো। আজি আলফা আহিছে তাৰমানে, ল'ৰা নহয় কিন্তু ছোৱালী। আপোনালোকে ডাইৰেক্ট ল'ৰা বুলি ভাবিব। তাক আপোনালোকক চিনাকি কৰি দিছোঁ। আপোনালোকক তাৰ কথা বতৰাবোৰ অকণমান শুনাম আৰু মই তাক কিছুমান কথা ক'ম, আপোনালোকে শুনিব দেই। গৈ আছোঁ ব'লক। অ' আলফা, ক'লৈ আহিছিলি? কেলৈ আহিছিলি? সকামলৈ? তই কেলৈ ইমান ধুনীয়া হৈছ? হে, ল'ৰা চৰা লাগিছে নাই? লাগিছ ক? হে, এইফালে আমাৰ কাই এজনে
আলি আই লৃগাং আহি আছে আমাৰ কাইজনে মানে তৰা পৰা নিব আহিছে এতিয়া আমি আমাৰ কাইজনক সুধিম এনেকৈ আকৌ মিচিং মানুহে আকৌ মিচিং বৰ কাই বুলি কওঁ সেইকাৰণে কাই বুলি কৈছোঁ আৰু দেই কাইটি এইবিলাক যে নিছে কি কৰিব এতিয়া এইটোৰ লগত তিয়াই পিনি বৰা চাউলটো অঁ তিয়াই পিনি এইটো বান্ধিব লাগিব তাৰপাছত কিবা কৰিব লাগিব বইল কৰিব লাগিব বইল কৰি সেইটোকে তৰা পিঠা বুলি কয় নেকি নহয় এইটোকে কয় আমাৰ আলি আই লৃগাঙত আমাক লাগে আপোনালোকক লাগে অঁ এইটো সম্পূৰ্ণ লাগিবই তাৰমানে পাত ডাইৰেক্ট লাগিবই খাবলৈ মাতিব আকৌ আলি আই লৃগাং মাতিছোৱেইচোন এইটো কাৰণে যাম ন যাব আকৌ ফাগুনত হ'ব ন এই কাইলৈ পৰহি নে বুধবাৰত বুধবাৰে এতিয়া বুধবাৰ আপোনালোকে আহিব দেই কায়ে চবকে মাতিছে দেই আপোনালোকে আহিব কাই ঘৰটো ইয়াত আছে মই চিনি পাওঁ বা মই লৈ যাম বাৰু দেই আপোনালোকে আহিব এইজনী আমাৰ কাছন মতি ক এইজনী চাহ কেনেকৈ আহিছে চাহ আকৌ এইটো দাঁত যে এইটো এতিয়া আমাৰ টুটু মানুহ এজনী আমাৰ কাছন মতি ক দেই এইটো দাঁত হাঁহিলে মোৰ পাত ইমানখিনি মেল খায় মেথাটো এইটো মান এইজনী ক তুমি আধা তুমি কৃষ্ণ মই আধা বুলি কোৱা এজনী এইজনী চা হাঁহি দিছো কেনেকুৱা আহিছে মই এতিয়া পাছফালে আছোহি মই আগফালে আকৌ মাইকী মানে একোপা বহি আছে দেই নাই আকৌ 5জনীমান আছে 5জনীমান মানে আমাৰ ওচৰ বৌ কেইজনী আছে আকৌ কি বুলি কয় যেনেকুৱা কথা পাতে পাত্তাই নাপায় তাৰমানে কেতিয়াবা এনেকুৱা কথা পাতে ঢকিয়াই মকিয়াই একদম এদাই কৰি পেলাই দেই সেইদিনাখন মই তাৰমানে অকলে আছোঁ আৰু ঘৰতে মাইকী মানুহ এথোপা বহি আছে মইনো ক'লে যাওঁ আৰু কাম বন নাই আৰু দেই বহি আছোঁ আৰু সিহঁতৰ লগতে কথা পাতি আছে শুনি আছোঁ আৰু ওচৰত থাকক নহয় দমিলা বুলি কয় না মোৰ বৌজনী আকৌ আমাৰ বৰ্তাহঁতৰ বৌজনী দমিলা বুলি কয় কিনো ৰহজ পালে ধাপ কিনি দিছে পিঠিটোতে এনেকুৱা খং উঠিছিলে কি কবি আৰু কথা ক'বতো নোৱাৰি ন কথা বহুত দিলে একদম পিঠিটো চেঁচাই আছে একদম সেইখিনি আগফালে কথা পাতি আছে সেইটো কাৰণে সিহঁতৰ ওচৰত থাকিব নোৱাৰা নহয় দুটাৰ পৰা এটা যেতিয়া আপোনালোকে 10জনীমান মাইকী মানুহৰ মাজত থাকে নহয় মাইকী হৈ থাকিব আপোনালোকে মাইকী নে মতা সিহঁতি একদম মাইকী মতাৰ লগত মাইকী বুলি মিলাই পেলাব তাৰমানে সেইটো কাৰণে মই পাছফালে আছোঁহি কি বুলি কয় আমাৰ কাচনমতি সেই পলাই পেলাই কিবা খাই আছে আপোনালোকক দেখুৱামগৈ দেই কাচনমতি পলাই পলাই কি খাই আছা তুমি বগৈ হে বগৈ কেলে পলাই পলাই খাই আছা মানুহ চানুহ কোনো নাথাকোঁতে পলাই পেলাই খাই লওঁ বোলো নাইকিয়া বগৈকেইটা আকৌ দিব লাগিব নহ'লে হে বগৈকেইটা কাৰোবাক দিলে কি হ'ব নাই গছত বেছি এইকেইটা বগৈকে আকৌ মই কেনেকৈ সেইকেইটা কোনে গুণাবনো দমিলাই ঘৰত নাই এতিয়া দমিলাই দাঁত কটা দেখুৱাই দেচোন কি বুলি কয় আপোনালোকৰ মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব দেই নকলিছে ইমান বনাব নাজানো বাৰু তথাপিও 2-এটা বনাওঁ আৰু দেই বেয়া চেয়া নাপাব ভিডিঅ'বিলাক যদি চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বুলি ন